Hello everyone. Assamese kitchenot আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটি নতুন ৰেচিপি হেতু হৈছে নাৰিকলৰ খুব ধুনিয়া বগা ফটফটিয়া লাৰু আৰু আজি মই ভিডিওটো আপলোড কৰিছো মই বিহুতে বনাইছিলো তো অলপ লেট হল গতিকে আহকচোন ভিডিওটিৰ মাজলৈ যাও মইনো কেনেকৈ লাডু কিটা ইমান ধুনিয়াকৈ বগাকৈ বনাইছো আপোনালোকে চাওক আৰু তেনে ধৰণে আপোনালোকও বনাই খাওক আৰু মোক ধুনিয়া ধুনিয়া কমেন্ট কৰি জনাওক এয়া দুটা নাৰিকল মই খুব ধুনিয়াকে ৰুকি ৰেডি কৰি লৈছো ইয়াতে মই এতিয়া 2 কাপ চেনি ধুনিয়াকৈ মিহলি কৰি হানি আধা ঘণ্টা মান সময় ঢাকি ৰাখিম এয়া মই এতিয়া গেছৰ ফ্লেম অন কৰি খুব ধুনিয়াকৈ কেৰাহী এটা ধুই যাতে হালধিৰ ভাৱ নাথাকে তেনেকুৱাকৈ ধুই পাতি দিছো তাৰ পিছত গেছটো সিমত ৰাখি পেলাই মই এতিয়া এই চেনি খানি থোৱা নাৰিকলখিনি ইয়াতে মই বাকি দিছো এয়া এতিয়া নাৰিকলখিনি মই এনে ধৰণে একেৰাহে লৰাই থাকিম আধা ঘণ্টা বা 25 মিনিট মান সময় যদি হাতখন এৰি দিয়া যায় তেতিয়া হলে নাৰিকলখিনি খুব সোনকালে তলত ৰঙা পৰি যোৱাৰ সম্ভাৱনা থাকে এয়া নাৰিকলখিনি লাহে লাহে পাক উঠিছে আৰু এতিয়া মই কাঁহী এখনত নাৰিকলখিনি উলিয়াই লাহে লাহে লাৰুখিনি প্ৰস্তুত কৰি যাম এতিয়া মই ইয়াত অকনমান পাউডাৰ গাখীৰৰ পেকেট এটা লৈ অকনকৈ মিক্স কৰি পেলাই মই লাৰু কিটা সুন্দৰভাৱে বনাই যাম দেখিছেনে এনে ধৰণে আপোনালোকে বনাই খাওক মই এটো ক'ব খোজা নাই যে আপোনালোকে নাৰিকলৰ লাৰু বনোৱা নাই বা বনাব নাজানে সকলোৱে নাৰিকল লাৰু আমি বনাও নহয় জানো কিন্তু কথাটো হ'ল কি অধিক সংখ্যক মানুহৰে নাৰিকলৰ লাৰু কেটা বনোৱাৰ ধৈৰ্যটো খুব কম থাকে মানে আধা ঘণ্টা সময় একেৰাহে লৰাই থাকিবলৈ অকমান অসুবিধাও লাগে গতিকে সচৰাচৰ ৰঙা পৰি যায় লাডুবোৰ গতিকে অকমান সময় লৈ পেলাই আপোনালোকে মই যেনে ধৰণে বনাইছো বনাওক খাওক আৰু মোক কমেন্ট কৰি পেলাই জনাওক কেনে পালে